নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেল চাইনাজ কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ এগ কিমা, এটা কণীৰ আঞ্জা। সেয়েহে চাওঁ আহকচোন মই কেনেকৈনো বনালোঁ মোৰ এগ কিমা। এগ কিমা বনাবৰ বাবে প্ৰথমে মই কেৰাহীখন গৰম কৰি ল'লোঁ আৰু তাতে মই প্ৰথমে অকণমান ৰিফাইন তেল দি ল'ম আৰু তাৰপিছত মই ইয়াত এড কৰিম বাটাৰ। মই ৰিফাইন তেল এইকাৰণে এড কৰিছোঁ যাতে বাটাৰখিনি জ্বলি নাযায়। আমি যদি ডাইৰেক্ট বাটাৰটো কেৰাহীখনত দি দিওঁ তেতিয়া বাটাৰটো জ্বলি যোৱাৰ চান্স থাকে। সেয়েহে আপোনালোকে যেতিয়াই বাটাৰ ইউজ কৰে তেতিয়া অকণমান তেল দি ল'ব, তেতিয়া বাটাৰখিনি জ্বলি নাযায়। এয়া বাটাৰখিনি মোৰ গলি গ'ল। এতিয়া মই ইয়াত এড কৰিছোঁ এটা ডাঙৰ পিঁয়াজ, ফাইনলি চপ কৰি লৈছিলোঁ মই। পিঁয়াজটো মই ভালদৰে ভাজি ল'ম আৰু তাৰপিছত মই ইয়াত এড কৰিম আদা নহৰু পেষ্ট। আদা নহৰুটো মই খুন্দি লৈছিলোঁ, আপোনালোকে পেষ্ট দিবও পাৰে। আৰু লগতে মই ইয়াত জলকীয়া দুটা খুন্দি লৈছিলোঁ, জলকীয়াটো মই এড কৰি দিলোঁ। জলকীয়াটো খুন্দি দিলে খুব এটা ধুনীয়া গোন্ধ আহে, ফ্লেভাৰটো বহুত ধুনীয়া আহে। এইখিনি এতিয়া আমি ভালদৰে ভাজি ল'ম। এতিয়া আমি ইয়াতে এড কৰিলোঁ আধা চামুচ হালধি, 1 চামুচ জোখৰ জিৰা আৰু আধা চামুচ জোখৰ ধনিয়া পাউডাৰ। আৰু এই মছলাখিনি এতিয়া মই ভালদৰে ভাজি ল'ম। খুব ধুনীয়াকৈ ভাজি ল'ব মছলাখিনি। আৰু ইয়াৰ পিছত মই ইয়াত এড কৰিছোঁ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। এইটো একেবাৰে অপচনেল হয়, আপোনালোকে ব্যৱহাৰ কৰিবও পাৰে বা নকৰিলেও হৈ যাব। কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো দিলে কালাৰটো খুব ধুনীয়া আহে। এয়া মোৰ মছলাখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দুটা বিলাহী সৰু সৰুকৈ কাটি ল'লোঁ আৰু কাটি পেলাই ইয়াত মই এড কৰি দিলোঁ। এতিয়া বিলাহীখিনি মই ভালদৰে ভাজি ল'ম। বিলাহীটো আমি খাব লাগে, বিলাহীটো যিহেতু আমাৰ স্কিনৰ কাৰণে খুব ভাল, ভিটামিন চিও থাকে, সেয়েহে বিলাহীটো আমি খাব লাগে। এতিয়া বিলাহীখিনিত আমি সোৱাদ অনুসৰি নিমখ দি ল'ম। নিমখ দি পেলাই মই লৰাই ল'ম। ভালদৰে লৰাই ল'লোঁ আৰু ইয়াতে এতিয়া মই বিলাহীখিনি সিজিবৰ বাবে ঢাকনাখন লগাই দিম। এয়া মোৰ বিলাহী সিজি গ'ল, অলমষ্ট সিজি গ'ল। মই এবাৰ লৰাই চাইছোঁ। মোৰ বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই বিলাহীখিনি এনেকুৱা এডালৰ সহায়ত মেছ কৰি ল'ম। মই নামটো নাজানো, আপোনালোকে যদি জানে এইডালৰ নাম তেনেহ'লে মোক জনাবচোন। আপোনালোকে এইডাল নাথাকিলে হেতাৰ সহায় দিও যোনখিনি আমাৰ আঞ্জা হয় সেইখিনি আপোনালোকে মেছ কৰি ল'ব পাৰে। খুব ধুনীয়া এটা ফ্লেভাৰ আহে, পূৰা যোনটো আমাৰ মছলাৰ জুচ হয় সেইখিনি খুব ধুনীয়াকৈ ওলাই আহে। সেয়া আপোনালোকে দেখিছে, খুব ধুনীয়াকৈ যোনখিনি বিলাহী আৰু মছলা, সেই মছলাখিনিৰ জুচটো খুব ধুনীয়াকৈ ওলাই আহিছে। এইদৰে মই মেছ কৰি ল'লোঁ। এয়া কালাৰটো খুব ধুনীয়া আহিছে।
আৰু এতিয়া মই ইয়াতে এড কৰিম গৰম মছলা আপোনালোকে 1 চামুচ গৰম মছলা ইয়াতে দি দিব গৰম মছলাটো দিলে খুব ধুনীয়া গোন্ধ আহে খুব টেষ্টি হয় খাবৰ বাবে এয়া মই দি পেলাই লৰাই ললো আৰু ইয়াতে মই এতিয়া 3টা এগছ মই বইল কৰি ললো হাৰ্ড বইল কৰি ল'ব কৰি পেলাই ধুনীয়াকৈ কাটি ললো মই সৰু সৰু পিচ কৰি পেলাই কাটি ললো কাটি পেলাই ইয়াত এড কৰিলো এতিয়া ধুনীয়াকৈ লৰাই ললো যাতে যোনখিনি মছলা সেইখিনি আমাৰ এগছখিনি ধুনীয়াকৈ লাগি যায় বা মছলাখিনি ধুনীয়াকৈ সোমাই যায় খুব টেষ্টি হয় খাবৰ কাৰণে ৰুটিৰ লগত বিৰাট টেষ্টি লাগে খাবলৈ আৰু যোনখিনি কুহুম হয় কুহুমখিনি অলপমান ভাগি যায় সেই কুহুমখিনি ভাগি গ'লে খুব ধুনীয়া এটা টেষ্ট আহে এয়া 1 মিনিট মান মই ৰাখি দিম এয়া মই ৰাখি দিলো 1 মিনিট মান যাতে মছলাখিনি ধুনীয়াকৈ সোমাই যায় বা ধুনীয়াকৈ লাগি যায় আমাৰ এগছখিনিত এতিয়া ওপৰত মই ধনিয়া দি দিছো এয়া আমাৰ এগ কিমা ৰেডি হৈ গ'ল খুবেই টেষ্টি হয় খাবৰ বাবে এয়া মই প্লেট এখনত উলিয়াই ললো এয়া দেখিছেনে কি ধুনীয়া হৈছে আৰু যিমান ধুনীয়া দেখিবলৈ খাবলৈ তাতকৈ বেছি টেষ্ট লাগে খুব টেষ্টি লাগে আপোনালোকে ট্ৰাই কৰিবচোন আৰু এয়া কাষতে মই অকমান তিলৰ চাটনি বনাই লৈছো আৰু যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহলে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ